এক চাঞ্চল্যকৰ খবৰ গাখীৰ কিনাৰ আগতে শতবাৰ ভাবক গাখীৰ পাকৰণত ওলাল ৰবৰ প্লাষ্টিকৰ দৰে টান পদাৰ্থ জানিব পৰা মতে কালি আছিল পালহাজি আজাদ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মৰহুম আবু বকৰ সিদ্দিকৰ বছৰীয়া কাজ সেইমতে পোৱা কয়াকুছি বজাৰৰ পৰা ক্ৰয় কৰিছিল প্ৰায় 200 লিটাৰ গাখীৰ বছৰীয়া কাজত ওচৰে পাজৰে প্ৰায় 3000 মানুহক নিমন্ত্ৰণ কৰিছিল ৰাতি যেতিয়া অতিথিৰ কাৰণে পায়স বনাই আছিল তেতিয়া লাগিল অথন্তৰ গাখীৰ পাকৰণৰ পিছত ৰবৰলৈ পৰিণত হৈ গ'ল টানি দিয়াৰ লগে লগে বলি যায় নাই তাত গাখীৰৰ গোন্ধ ৰাজ্যক কোনোমতে খিচিৰি পেলাই দি আপ্যায়ন কৰে উপস্থিত ৰাইজৰ অভিযোগ বিষয়টোৰ তদন্ত হ'ব লাগে মানুহক এই বৰবিহ দিবলৈ ক'ত সাহস পালে এনে মানুহৰ বেমাৰ আজাৰে লক নেৰা হৈছে তাতে আকৌ টকাৰে জুয়ে গলাব নোৱাৰা প্লাষ্টিক কিনি খাই শৌচ পচা বন্ধ হ'ব পাৰে নাইবা কেঞ্চাৰৰ সৃষ্টি হ'ব পাৰে এনেকুৱা প্ৰশ্নৰ অৱতাৰণা কৰিছে হতজনে কথাটো বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰিব লাগে বুলি আশা কৰিছে ৰাইজে হয় মই তাৰমানে ইয়াতে পালহাজি গাঁৱৰ প্ৰয়াত পঞ্চায়ত সভাপতি সন্মানীয় আবু বকৰ সিদ্দিকী সাহেবৰ ঘৰত তেখেতৰ নামত ধৰ্মীয় কাজ তেওঁলোকে কৰিব খুজিছিলে তো আজি ৰাতিপুৱা ঠিক 7 বজাৰ পৰা 7 পৰা 8 বজাৰ ভিতৰত কয়াকুছি বজাৰৰ পৰা গাখীৰ কিনিছিল গাখীৰ কিনি আনি পেলাই সন্ধিয়া সময়ত বহুত মানুহ নিমন্ত্ৰণ কৰিছে গাখীৰেৰে পায়স বনাবলৈ চেষ্টা কৰোঁতে গাখীৰখিনি যেনেকৈ নৰ্মেলি যে গাখীৰ ফাটে সেইটো নহয় গাখীৰটো বেয়া হৈ প্লাষ্টিকৰ নিচিনা সৃষ্টি হৈছে হয়তো নিশ্চিতভাৱে আপুনি সেইটো চাইছে মই অনুৰোধ কৰিম সেইখিনি ৰাজহুৱাভাৱে দেখুৱাবলৈ তো গাখীৰ কিনা হৈছিল কয়াকুছি বজাৰৰ পৰা ধৰ্মীয় কাজৰ কাৰণে গাখীৰখিনিৰে পায়স বনাবলৈ চেষ্টা কৰোঁতে গাখীৰখিনি নষ্ট হৈ প্লাষ্টিক সৃষ্টি হৈছে কিমান লিটাৰ গাখীৰ কিনিছিল আপোনালোকে 200 লিটাৰৰ ওচৰে পাজৰে গাখীৰ কিনা হৈছে গতিকে মেক্সিমাম গাখীৰ গোটেইখিনি গাখীৰ আমাৰ নষ্ট হৈছে গতিকে হয় এতিয়া আমি বিচাৰি আছোঁ যে ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট এটা আছে বিয়াগুম ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ সন্মুখতে কয়াকুছি বজাৰত যে এনেকুৱা গাখীৰ বনোৱা গাখীৰ তথাপিতো কিহেৰিয়ে বনাইছে আমি নিশ্চিতভাৱে নাজানো আমি এইবিলাক খাবলৈ বা মানুহক খাবলৈ দিবলৈ আমি ভয় কৰি আছোঁ আমি খাবলৈও নিদিওঁ যে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাইছোঁ যে এই গাখীৰৰ নামত যে এইবিলাক বেয়া বস্তু বিক্ৰী কৰি আছে বনোৱা গাখীৰ মানুহক খুৱাবলৈ চেষ্টা কৰি আছে বা খুৱাই আছে